হাই এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাই গাটো ধুই আহিলোঁ। এতিয়া 8:30 হ'ল। মই এতিয়া জুমনক কিবা এটা খুৱাই লওঁ। সি মামাহঁতৰ লগত খেলি আছে। মামা বহা বহা বহা। জুমনে এয়া ডাঙৰ মামাকৰ লগত খেলি আছে। আৰু এয়া দেউতাই পুখুৰীৰ পৰা ৰাতিপুৱাই মাছ মাৰি আনিলে। জুমনে তাকে চাই আছে। সি এনেকুৱা মাছবোৰ জঁপিয়াই থকা দেখি বহুত ভাল পায়। এতিয়া আমি চামতাৰ কান্দেনী মন্দিৰত গৈ আছোঁ। জুমনে সৰু থাকোঁতে ৰাতি বহুত ডিষ্টাৰ্ব দি আছিল। সি ৰাতিটো শুৱাই নাছিল, কান্দি আছিল। তেতিয়া মই কান্দেনী মন্দিৰত তেল চাটি দিম বুলি কৈছিলোঁ। আহুকে অহাই নাছিলোঁ। জুমনৰ 2 বছৰে হ'ল। ঘৰত আহিলেও সুবিধাই নিমিলে, তেনেকৈ অহাই নহয়। সেয়ে আজি সময় সুবিধা মিলি আহিলোঁ। কান্দেনী মাৰ ওচৰত চাকি ধূপ জ্বলালোঁ। আৰু এয়া জুমনে ইমান ধুনীয়াকৈ সেৱা জনাইছে আৰু তাক ইয়াত এনেকৈ শুৱাই দিব দিছিল। আৰু ইয়াতে চন্দ্ৰযানো বনাই থৈছে। ইমান ধুনীয়া হৈছে চন্দ্ৰযানটো। আৰু এয়া কান্দেনী মন্দিৰৰ ওচৰতে নৱগ্ৰহ মন্দিৰলৈ আহিলোঁ। ইয়াতে অহা নাছিলোঁ। এইফালেৰে ঘৰলৈ গ'লে সদায় চাই যাওঁ, কিন্তু সোমোৱা নহয়। আজি ভাবিলোঁ সোমাওঁ ইয়াতে। মন্দিৰটো ইমান ধুনীয়াকৈ বনাইছে। মন্দিৰটোৰ প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ বনাইছে। মন্দিৰৰ কালাৰবোৰ ইমান ধুনীয়াকৈ কৰিছে আৰু সৰু সৰুকৈ ইমান ধুনীয়াকৈ ডিজাইন কাটিছে। বাহিৰটোৱে ইমান ধুনীয়া আৰু ভিতৰটোনো কেনেকুৱা হ'ব বলকচোন, ভিতৰলৈ যাওঁ। আমি ইয়াতে চাকি ধূপ জ্বলালোঁ। এতিয়া ইয়াতে দুকপিমান ফটো উঠি লওঁ, লৈ আৰু ঘৰত যাওঁ। এয়া আমাৰ দুপৰীয়াৰ সাজটো। এয়া মাছ ফ্ৰাই, এয়া চব্জি আৰু এয়া চালাড আৰু এয়া চিকেন। দুপৰীয়াৰ ভাত তাত খাই এনেই অকণমান আইতাহঁতৰ লগত থাকিলোঁ। হাজবেণ্ডে অলপ আগতে তেওঁৰ এটা প্ৰগ্ৰেম আছে, তাতে গ'ল আমাৰ ওচৰতে। ইয়াৰ পৰাই কৰিলে প্ৰগ্ৰামটো। মানে এতিয়া ঘৰত যোৱা কথা আছিল, মানে দুপৰীয়া ভাতটো খায়ে। পিছত আৰু ঘৰত যায় আৰু অহাতকৈ আমাৰ যিহেতু ওচৰতে, সেয়ে তেওঁ প্ৰগ্ৰামটো কৰিব গ'ল। আজি ৰাতি থাকিলোঁ হয়, কিন্তু কাইলৈ তেওঁৰ আৰু মানাছত এটা প্ৰগ্ৰেম আছে। সেয়ে আমি তেওঁ প্ৰগ্ৰেমটো কৰি আহিলে আমি 8টা মানত যাম ইয়াৰ পৰা। এয়া জুমনে শুই উঠিলেই মাত্ৰ। শুই উঠিলা ন হামুদি? এতিয়া আমি ক'ত খাম? সি ভাত তাত খাই শুই গৈছিল, সোনকাল হৈ গৈছিল আজি। সি 1টা মানতে ভাত খাইছে, 2টা মানত শুয়ে গৈছিল। এইমাত্ৰ উঠিলে সি। এতিয়া 4:30 হ'ল।
ইয়াক এতিয়া মই অকণমান এনেই বাহিৰত খেলিবলৈ দিওঁ টোপনিৰ মজটো ভঙালৈ। তাৰপিছত তাক মই বিস্কুট খুৱাওঁ ন, বিস্কুট খাবা না এতিয়া, খাবা না কুট কুট খাবা না, খাবা কেনেকৈ খাবা? আইতা ক আইতা, আইতা ক আইতা, আইতা পি ক পি, আইতা অ চাহ খাবা, চাহ খাবা। আমাৰ জুমনে চাহ খাই ভাল পায় ন, চাহ খাই ভাল পোৱা ন তুমি? অ চাহ খাবা অ। আৰু এয়া হাজবেণ্ডলৈ দুপৰীয়াৰ মাংস আছিল আৰু এয়া ৰুটি। এতিয়া 7:30 বাজিল। তেওঁ অলপ আগতে আহি পালে প্ৰগ্ৰেমৰ পৰা। তেওঁ চাহ নাখায় বোলে, সেয়ে তেওঁক এয়ে দিলোঁ খাবলৈ। ৰাতি হোৱা বাবে আমাৰ যি যোৱা নহ'ল, থাকিলোঁ। কালি ৰাতিপুৱাই উঠিয়ে যাব লাগিব। এয়া দেউতাই আমালৈ হাঁহ মাৰি আছে। এয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া 5:10 হৈছে, আমি যাবলৈ ওলালোৱেই। আৰু এয়া জুমনক চাওকচোন, সি শুইয়ে আছে। তাক শুই থাকোঁতে আৰু জগাই নিদিলোঁ, শুই থাকোঁতে লৈ গ'লোঁ। সি সাৰ পাব বুলি তাক কম্বলখন যেনেকৈ আছিল তেনেকৈয়ে লৈ আহিছোঁ, যাতে তাৰ টোপনিটো পূৰ হয়। আৰু এতিয়া 6টা বাজিলে, আমি ঘৰ পাম আৰু জুমনে এতিয়ালৈ সাৰে পোৱা নাই। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব